নমস্কাৰ। মোৰ বন্ধু বান্ধৱীসকল, সৰু সৰু কথা মোৰ চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ, সেইকাৰণে এই মোবাইলৰ আগতে ওলাব পাৰিছোঁ। বাৰু যি কি নহওক, মই আজি ক'ব খুজিছোঁ টেম্পলেটন। টেম্পলেটন কি? টেম্পলেটন কি মই এতিয়া ক'ম। আমাৰ অসমত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তিক বিভিন্ন সংস্থাত বঁটা আগবঢ়োৱা হয়। সেইবিলাক হ'ল ৰাজ্যিক বঁটা। তেনেকৈ ভাৰতবৰ্ষৰ পৰাও সকলো ৰাজ্যবোৰ লগ লাগি কিছুমান বঁটা কিছুমান ব্যক্তিক সংস্থাক দিয়ে। সেইবোৰ হ'ল নেশ্যনেল বা ৰাষ্ট্ৰীয়, আৰু গোটেই বিশ্বত তেনেকৈ সকলোবোৰ দেশ লগ লাগি পেলাই কিছুমান বঁটা দিয়ে। সেইবিলাকক আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল বঁটা বুলি কোৱা হয়। এতিয়া এই টেম্পলেটন হৈছে এটা আন্তৰ্জাতিক বঁটা বা ইণ্টাৰনেশ্যনেল বঁটা। টেম্পলেটন এইটো দিয়া হয় বিশ্বত বিভিন্ন ধৰণৰ যোগাযোগ, ইণ্টাৰনেশ্যনেল যোগাযোগ আৰু ইণ্টাৰনেশ্যনেল সহযোগৰ বাবে কিছুমান ব্যক্তিক বা সংস্থাক এই বঁটা প্ৰদান কৰা হয়। এই টেম্পলেটন বঁটা প্ৰদান কৰা হয়, আৰু এই টেম্পলেটন বঁটাৰ মূল্য হৈছে 10 লাখ পাউণ্ড ষ্টাৰ্লিং। আৰু বিশ্বত যিমানবিলাক বঁটা প্ৰদান কৰা হয়, সকলো বঁটাতকৈ এই বঁটাৰ মূল্য বেছি। ধন্যবাদ।